আজিৰ বিষয় হৈছে ভূগোল বিজ্ঞানক কিয় একত্ৰীকৃত বিষয় হিচাপে কোৱা হয়। Why geography as an integrating discipline? আজিৰ বিষয় হৈছে ভূগোল বিজ্ঞানক কিয় একত্ৰীকৃত বিষয় হিচাপে কোৱা হয়। Why geography as an integrating discipline? ভূগোল বিজ্ঞান এটা সংযোজিতকৰণৰ বিষয়, কাৰণ ই ঠাই সংযোজিতকৰণৰ কাৰণে চেষ্টা কৰে আৰু ব্ৰঞ্জিয়ে সময় সংযোজিতকৰণে চেষ্টা কৰে। বৰ্তমানৰ পৃথিৱীখনক এখন গ্লোবেল ভিলেজ অৰ্থাৎ এখন গোলকীয় গাঁও বুলি ধৰা হয়। বৰ্তমানৰ তথ্য আৰু প্ৰযুক্তিবিদ্যা, ভাল যোগাযোগৰ ব্যৱস্থা, ইণ্টাৰনেট সেৱাই আৰু অধিক দূৰত্ব কমাই আনিছে। এই প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে অৰ্থনৈতিক আৰু সামাজিক দিশবোৰক যথেষ্ট প্ৰভাৱ পেলাইছে। ফলস্বৰূপে ভূগোল বিজ্ঞান এটা একত্ৰীকৃত বিষয় হিচাপে ইয়াৰ সম্পৰ্ক প্ৰাকৃতিক, অৰ্থনৈতিক, সমাজ বিজ্ঞানৰ লগত গঢ় লৈ উঠিছে। ভূগোল বিজ্ঞানৰ সম্পৰ্ক আন বৈজ্ঞানিক জ্ঞানৰ লগত জড়িত প্ৰত্যেকটা বিষয়ৰ লগতে আছে। আমি যদি লক্ষ্য কৰোঁ, বুৰঞ্জীমূলক ঘটনাবোৰক ভূগোল বিজ্ঞানে যথেষ্ট প্ৰভাৱিত কৰিছে। যেনে ঠাইৰ দূৰত্ব অৰ্থাৎ ঠাইৰ বিশালতাই বহুতো দেশক প্ৰতিৰক্ষাৰ সুযোগ দিছে। পৃথিৱীক মহাসাগৰে আগুৰি থকাৰ কাৰণে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আৰু অধিক সুবিধা লাভ কৰিছে। গোটেই পৃথিৱীৰ বুৰঞ্জীমূলক ঘটনাক ভৌগোলিক দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰিব পাৰি। আনহাতেদি ভাৰতত থকা হিমালয় পৰ্বতে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিছে যদিও ইয়াত থকা গিৰিপথবোৰে মধ্য এছিয়াৰ পৰা অহা প্ৰব্ৰজনকাৰী আৰু আক্ৰমণকাৰীসকলক পথৰ সন্ধান দিছে। ভাৰতীয় উপকূলে পূব আৰু দক্ষিণ পূব এছিয়া, ইউৰোপ আৰু আফ্ৰিকাৰ দেশবোৰক মানুহৰ লগত সংযোজিত স্থাপনত সহায় কৰিছে। নৌযাত্ৰাৰ প্ৰযুক্তিয়ে ইউৰোপীয় দেশবোৰত সাগৰেদি আহি ভাৰতকে ধৰি এছিয়া আৰু আফ্ৰিকাৰ দেশবোৰক উপনিৱেশ পতাৰ সুযোগ দিছিল। অৰ্থাৎ ভৌগোলিক কাৰকবোৰে পৃথিৱীৰ বিভিন্ন অংশত বুৰঞ্জীৰ গতিধাৰাক সলনি কৰিবলৈ সক্ষম হৈছিল। Clouds are stirring up the sky. I was always in denial of what I saw right in front of me. And every time I'm so damn lost.